সোনাপুৰ আৰ্মি কেম্পৰ ভিতৰত আৰু এইটো হৈছে প্ৰকাণ্ড এটা বন্দুক মানে ফাইটাৰ জেট যিবিলাক আছে ফাইটাৰ জেটত এইবিলাক মানে সাৰফেস টু সাৰফেস এয়াৰ টু এয়াৰ মানে গান হয় ইয়াত মানে 6টা মান ফুটা আছে চাগে মই দেখাই দিছো এই 6টা মান ফুটা আছে 1 2 3 4 সন্মুখ সাইড এটো মানে সৰু সৰু মিসাইল থাকে ইয়াতে মানে যেতিয়া এটেক হয় তেতিয়া মানে এইবিলাকৰ পৰা মিসাইল ওলাই কিনে বেলেগ ফাইটাৰ জেটত মানে আক্ৰমণ হয় আৰু এইটো হৈছে ইয়াৰ এটা কেম্পাস আৰু সেইফালে এখন ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট ৰাখা আছে সেইখন ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট হয় তাতো কিছুমান বন্দুক ৰাখা আছে এইবিলাক ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট এইখনত যেতিয়া মানে ট্ৰেইনিং কৰি মানে এক্সপাৰ্ট হ'ব তেতিয়া ফাইটাৰ জেটত দিয়ে যেতিয়ালৈকে এইখন মানে কি আৰু প্ৰথমে এইখন শিকিব দিয়ে আৰু ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট এইখন এখন ট্ৰেইনাৰ এয়াৰক্ৰাফ্ট আৰু ইয়াতে এইবিলাক কিছুমান আৰু তাত যিবিলাক মানে ফাইটাৰলেছ যিবিলাক গান এইবিলাক তাতে থৈ আছে এইবিলাক এটা বন্দুক আৰু ক'ব গ'লে বুজি পাওঁ ক'ব গ'লে কি প্ৰকাণ্ড ওজন একদম পুৰা খাটি লোহা একদম এনেকুৱা ৱেইট হ'ব এইবিলাকৰ আৰু এইখন আৰু যেটো মানে এনেকুৱা গাড়ী যেনেকুৱা টায়াৰ তেনেকুৱাই সেম কিন্তু মানে এটো মানে বেলেগ টাইপ আৰু এখন বিকল আৰু কাৰণ ভাল নহয় বাৰু বেয়া কাৰণে ইয়াতে সৱাৰি সব ৰাখি থৈ দিছে